নমস্কাৰ আন এটা নতুন ভিডিঅ'ৰ সৈতে ডিজেবি ক্ৰিয়েশ্যনলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি দেখুৱাব বিচাৰিছোঁ কামপুৰৰ এখন ইতিহাস প্ৰসিদ্ধ থান শ্ৰী শ্ৰী ৰত্নাৱলী থান। আপুনিও হয়তো থানখনলৈ আহিছে, ময়ো গৈছোঁ বা সকলো গৈছে, কিন্তু থানখনৰ বিষয়ে বহু নজনা কথা আপোনাৰ বাবে আজি এই ভিডিঅ'টোত লৈ আহিছোঁ আৰু শেষলৈকে চাই থাকক এই ভিডিঅ'টো। জনশ্ৰুতি অনুসৰি এই ৰত্নাৱলী থানত শৰাই শলিতা পায়স আগবঢ়ালে ভক্তৰ মনোকামনা পূৰণ হয় আৰু সন্তানহীন দম্পতীয়ে সন্তান লাভ কৰে, চাকৰি নথকা নিবনুৱাই চাকৰি লাভ কৰে আৰু যাৰ বাবে অসংখ্য লোকে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোক আহি এই থানখনত শৰাই খলিতা আগবঢ়ায়, চাকি ধূপ আগবঢ়ায় আৰু তেওঁলোকৰ মনোকামনা পূৰণ হয় বুলি লোকবিশ্বাস আছে। প্ৰবাদ অনুসৰি থানৰ পূজাৰীয়ে যদি অসুচী অৱস্থাত মণিকূটত সোমাবলৈ চেষ্টা কৰে তেতিয়া নাগৰাজে দেখা দিয়ে। ভক্তই যদি থাপনাৰ ফালে ভৰি মেলি বহে তেতিয়াও অঘটন হয়। গা নোধোৱাকৈ বা আমিষ আহাৰ গ্ৰহণ কৰি বা সুৰাপান কৰি যদি থানখনলৈ আপুনি যায় তেন্তে অঘটন হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত সাৱধান হ'ব লাগে আৰু থানখনক কল্পতৰু বৃক্ষ হিচাপে মানি অহা হৈছে আৰু কল্পতৰু বৃক্ষ হিচাপে সকলোৱে ইয়াত পূজা অৰ্চনা আগবঢ়াই আহিছে। ৰহা হাৰিয়ামুখৰ শ্ৰী শ্ৰী দিহিং সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী নয়নজ্যোতি গোস্বামীৰ এটা লেখনিত প্ৰকাশ পাইছে যে ৰজা গৌৰীনাথ সিংহৰ দিনত ৰাজ্যত ভীষণ উপদ্ৰৱ হোৱাত অধিকাৰ পুৰুষ নাৱেৰে সপৰিয়ালে পলাই গৈছিল। তেওঁৰ মাতৃয়ে মাধৱদেৱ বিৰচিত ৰত্নাৱলী শাস্ত্ৰভাগ লগত লৈ গৈছিল আৰু তেতিয়াৰ দেৱনাৰিকলিত আশ্ৰয় গ্ৰহণ কৰিছিল আৰু সেই পুথিভাগ দেৱনাৰিকলিত থাকি গ'ল। বৰ্তমান সেই স্থানেই ৰত্নাৱলী থান নামেৰে প্ৰসিদ্ধ হৈ পৰিছে। ৰত্নাৱলী থানলৈ আপুনি বা মই বহু লোক গৈছোঁ যদিও ইয়াৰ প্ৰতিষ্ঠাকাল হয়তো বহুতেই নাজানে। ইয়াৰ প্ৰতিষ্ঠাকাল হৈছে আনুমানিক 1788 খ্ৰীষ্টাব্দ। এটা লেখনিত প্ৰকাশ পাইছে যে মোৱামৰীয়া বিদ্ৰোহৰ তৃতীয় গণ অভ্যুত্থানৰ সময়ত বৰ্তমান গোলাঘাট জিলাৰ নগুৰাত থকা শ্ৰী শ্ৰী দিহিং সত্ৰৰ ডেকা সত্ৰাধিকাৰ বৃন্দাবন দেৱ আৰু তেখেতৰ মাতৃয়ে আনুমানিক 1788 খ্ৰীষ্টাব্দত এই ৰত্নাৱলী থানখন প্ৰতিষ্ঠা কৰিছিল। ডক্টৰ মহেশ্বৰ নেওগৰ এটা লেখনিত প্ৰকাশ পাইছে যে মায়ামৰীয়া বিদ্ৰোহৰ সময়ত দিহিং সত্ৰৰ সত্ৰাধিকাৰ ব্ৰজৰঞ্জন দেৱ নাৱেৰে ভটিয়াই পলাই যাওঁতে পত্নী আৰু পুত্ৰ বৃন্দাবন চন্দ্ৰদেৱ নাৰিকলিত আত্মগোপন কৰি ৰত্নাৱলী পুথিখন স্থাপনা কৰি লৈছিল। কপিলীপাৰৰ ইতিহাসত এনে বহু সমল আছে যিসমূহ ডিজেবি ক্ৰিয়েশ্যনৰ জৰিয়তে আপোনাৰ খবৰ বাবে আগবঢ়াম। এতিয়াও যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰি দিব আৰু যদি ভিডিঅ'টো ভাল পালে তেন্তে কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।